ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ কাৰণে চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। এই সিদ্ধান্তৰ বিষয়ে এই মুহূৰ্তে উপস্থিত আছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তাৰ ৰণোজ পেগু। ডাঙৰীয়া, মই আপোনাক টাইমেটলৈ স্বাগতম জনাইছোঁ আৰু ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্তৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সৰ্বশিক্ষা অভিযানৰ পৰা আহি যেতিয়া সমগ্ৰ শিক্ষা হ'ল, সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ 22,000 কণ্টেক্সুৱেল টিচাৰ আছে। এই কণ্টেক্সুৱেল টিচাৰখিনি পৰ্যাপ্ত নোহোৱাৰ কাৰণে ইয়াৰ লগত ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও ৰাজ্য চৰকাৰৰ নিজৰ বাজেটৰ পৰা অতিৰিক্ত শিক্ষক ষ্টেট পুল কণ্টেক্সুৱেল টিচাৰ হিচাপে দিয়া হৈছিল, যিখিনি আজিৰ তাৰিখত প্ৰায় 8,500 এনে শিক্ষক আছে। এই ষ্টেট পুল টিচাৰ আৰু সমগ্ৰ শিক্ষাৰ টিচাৰ তেওঁলোক ঠিকাভিত্তিক, আৰু তেওঁলোক ঠিকাভিত্তিক হ'লেও তেওঁলোকৰ নিয়েৰ ৰেগুলাৰাইজেশ্যন ইতিমধ্যে হৈছে। তাৰমানে তেওঁলোকে দৰমহা আৰপি মতে পায়। 60 বছৰ বয়সলৈকে তেওঁলোকৰ যিটো কণ্ট্ৰেক্ট, ঠিকাৰ ম্যাদটো 60 বছৰ বয়সলৈকে এইটো ইতিমধ্যে কৰি দিয়া হৈছে। কিন্তু তেওঁলোকে তাতে সন্তুষ্ট নহয়, তেওঁলোকে নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছে। আৰু নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 15 আগষ্টৰ তেওঁৰ দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত তেওঁ ঘোষণা কৰিলে যে তেওঁলোকৰ নিয়মীয়াকৰণ হ'ব। এতিয়া নিয়মীয়াকৰণ যেতিয়া হ'ব, নিয়মীয়াকৰণ নীতি নিয়মৰ ভিত্তিত হ'ব। আমাৰ ফাইনেন্সিয়েল ৰুল আছে, আমাৰ ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আছে 2005 চনত গৃহীত হোৱা। গতিকে সেই নীতি নিয়মৰ ভিতৰত যেতিয়াই আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন বা নিয়মীয়াকৰণ হয়, তেতিয়া সি সদায় মানে প্ৰস্পেক্টিভলি হয়। অৰ্থাৎ যি তাৰিখত 2021 চনত প্ৰভিন্সিয়েলাইজেশ্যন হৈছে, গতিকে 2021 চনৰ যিটো তাৰিখত প্ৰভিন্সিয়েলাইজেশ্যন হৈছে চাকৰিটো সেইদিনাখনৰ পৰা কাউণ্টিং হ'ব। যদিও বা তেওঁলোকে আগতে ভেঞ্চাৰ হিচাপে খাটি আছিল, গতিকে এইটো নতুন নিযুক্তি নিচিনাই, নতুন নিযুক্তিয়েই হয়। একেধৰণে কণ্টেক্সুৱেল টিচাৰৰ ক্ষেত্ৰতো যদি চৰকাৰে ৰেগুলাৰাইজেশ্যন কৰে, যি তাৰিখত কৰিব সেই তাৰিখৰ পৰা প্ৰস্পেক্টিভলি হ'ব। এতিয়া এওঁলোকে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলক যিহেতু নিয়ে ৰেগুলাৰাইজেশ্যন কৰা হ'ল, এতেকে তেওঁলোকে আৰপি মতে দৰমহা পায়। 42% ডিয়াৰনেছ এলাউন্স তেওঁলোকে পায়। 60 বছৰ বয়সলৈকে গেৰাণ্টি আছে। প্লাছ ইনক্ৰিমেণ্ট যিখিনি পাব লাগে সেই ইনক্ৰিমেণ্টখিনিও পাই আছে। এতিয়া কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 15 বছৰ, তেওঁলোকে যোনে যেনেকৈ কামখিনি কৰিলে তেওঁলোকৰ চাকৰিৰ কাৰ্যকালসমূহ অনুযায়ী তেওঁলোকে ইনক্ৰিমেণ্টটো পাইছে। এতিয়া আমি বিত্ত বিভাগৰ লগত যেতিয়া আলোচনা কৰিছোঁ, বিত্ত বিভাগে কৈছে যে যিদিনাখনৰ পৰা ৰেগুলাৰাইজেশ্যন কৰিব তেওঁলোকে সেইদিনাখনৰ পৰা তাক মানে এইটো আৰম্ভণি বুলি কাউণ্ট কৰিব। পূৰ্বৰ যিখিনি কণ্টেক্সুৱেল পিৰিয়ড আছে এই পিৰিয়ডটো তেওঁলোকে কাউণ্ট নকৰে। তেতিয়া আমি বিত্ত বিভাগ যদি তেওঁলোকৰ কণ্টিনিউৱেশ্যন হয় এজ কণ্ট্ৰেক্সুৱেল টিচাৰ হিচাপে, তেতিয়াহ'লে তেওঁলোকে যিটো ইনক্ৰিমেণ্ট আছে সেইখিনি তেওঁলোকে পাই থাকিব। অৰ্থাৎ তেওঁলোকৰ দৰমহাটো জইন কৰা দিনৰ তুলনাত আজিৰ তাৰিখত বেছি, আৰু সেই ইনক্ৰিমেণ্ট সহ সেই সুবিধাখিনি তেওঁলোকে পাই থাকিব। কিন্তু ৰেগুলাৰাইজেশ্যন যদি কৰে তেতিয়াহ'লে তেওঁলোকৰ নতুন আৰম্ভণি এটা হ'ব, আৰু নতুন আৰম্ভণিত যিটো চৰকাৰৰ স্কেল আছে সেই স্কেল মতে পাব। কিন্তু কণ্টেক্সুৱেল নিয়মীয়াকৰণ হ'লে তেওঁলোকে পেঞ্চনৰ বেনিফিটটো পাব, বা তেওঁলোকৰ কোনো বিশেষ কাৰণত কোনোবাই প্ৰাণ হেৰুৱালে তেওঁলোকৰ ফেমিলি পেঞ্চনৰ যিটো নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত আছে সেই ফেমিলি পেঞ্চনটো পাব। এতিয়া কণ্টেক্সুৱেল টিচাৰৰ ক্ষেত্ৰত কাৰোবাৰ হানি হ'লে তেওঁলোকে 5 লাখ টকাৰ এটা এককালীন সাহাৰ্য পায়, তাৰ বাহিৰে অন্য নাপায়। ফেমিলি পেঞ্চন তেওঁলোকে নাপায়। গতিকে ফেমিলি পেঞ্চনটো ইয়াত পাব। আৰু বিষয়খিনি আজি ৰাতিপুৱাও মই ঠিকাভিত্তিক শিক্ষক সন্থাৰ লগত মই আলোচনা কৰিছোঁ, আজি ৰাতিপুৱা আলোচনা কৰিছোঁ, তেওঁলোক আহিছিল। তেওঁলোকক মই কথাখিনি কৈছোঁ, তেওঁলোকৰ হাতত যদি অন্য কোনো আইনগত বিধিগত সমল আছে, সমলখিনি মোক দিয়ক, আমি আলোচনা কৰিম, আৰু আলোচনাৰ মাজেৰে ইয়াৰ এটা মীমাংসা কৰিব লাগিব। হয়তো এনেকুৱাও হ'ব পাৰে যে অপশ্যন দুইটাই অপেন থাকিব পাৰে। কোনোবা শিক্ষকে যদি কয় যে মোক পেঞ্চনটো নালাগে, বা হেৰি হিচাপে এতিয়া যি ধৰণে পাই আছোঁ মই তেনেকেই
কণ্টিনিউ কৰিব পাৰে কোনোবাই বিচাৰিব যে নহয় মই নিয়মীয়া হৈয়ে যাম তেতিয়াহ'লে তেওঁ সেইমতেও কৰিব পাৰে গোটেই কথাখিনি আমাৰ এখন কমিটিও মাননীয় মুখ্যমন্ত্ৰী গঠন কৰি দিছে আলাপ আলোচনাৰ জৰিয়তে আমি গোটেইখিনি মীমাংসা কৰিম শিক্ষক সমাজৰ এয়া বহু দীৰ্ঘদিনীয়া দাবী আৰু আপুনি নিজ মুখেৰে যিখিনি কথা ক'লে এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব বুলি আমি ধৰিব পাৰোঁ প্ৰক্ৰিয়া চলি আছে কেইদিনমান আগত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গোটেই বিষয়টো আলোচনা হৈছে আৰু 10 দিনমানৰ ভিতৰত আমি এই কমিটিখনে ৰিপৰ্টেই দি দিব চৰকাৰক আৰু তাৰপিছত আমি সেইমতে আগবাঢ়িম